নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেল মাইটি লাৰ্ণাৰ্ছলৈ। আমাৰ এই চেনেলটোৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা তথা বিভিন্ন বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে প্ৰতিটো বিষয়ৰে অতি সহজভাৱে আলোচনা কৰা হৈছে। আজি এটি নতুন বিষয় আলোচনা কৰিবলৈ লৈছোঁ। এই বিষয়টো কিতাপ বা আন কোনো বিষয়ৰ লগত জড়িত নহয়। ই হৈছে বহু প্ৰত্যাখ্যিত DLED এণ্ট্ৰেন্স এক্সামৰ বাবে কেনেদৰে আমি প্ৰিপেৰেশ্যন চলাব লাগে, কেনেদৰে সাজু হ'ব লাগে, আমি কি কি কিতাপ পঢ়িব লাগে তাৰ ওপৰত। আহকচোন বন্ধুসকল, আৰম্ভ কৰোঁ আজিৰ আমাৰ এই বিশেষ ভিডিঅ'টি। আশা কৰোঁ সকলোৱে শেষলৈকে চায়। বন্ধুসকল, যিসকলে DLEDৰ বাছনি পৰীক্ষা দিব, সেইসকলৰ মনত সততে এটা প্ৰশ্ন উদয় হোৱা পৰিলক্ষিত হয়। সেই প্ৰশ্নটো হৈছে, DLED বাছনি পৰীক্ষাৰ বাবে আমি কি কি কিতাপ পঢ়িম? হয় বন্ধুসকল, ময়ো 2019 বৰ্ষত DLED পাঠ্যক্ৰমৰ বাবে এণ্ট্ৰেন্স দিছিলোঁ আৰু তাৰ বাবে মই কোনো কিতাপ পঢ়া নাছিলোঁ। মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই মোৰ নিজৰ যিমানখিনি জ্ঞান আছিল সিমানখিনিৰ পৰাই দিছিলোঁ আৰু কিছুমান মই ইউটিউব চেনেল চাইছিলোঁ, যিবিলাকৰ পৰা মই সেই বাছনি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিলোঁ। বন্ধুসকল, তথাপিও মই মোৰ সেই অভিজ্ঞতাখিনি, পূৰ্বৰ অভিজ্ঞতাখিনি গোটাবৰ বাবে কোনখিনি কিতাপ পঢ়িছিলোঁ, সেই কিতাপখিনিৰ সম্পৰ্কে আপোনালোকক আজি জনাম বুলি মই আগবাঢ়ি আহিছোঁ। বন্ধুসকল, আপোনালোকৰ মনত আৰু এটা প্ৰশ্ন উদয় হ'ব পাৰে যে গাইডবুক পঢ়ি DLEDৰ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিনে? বন্ধুসকল, ই এটা অতি গুৰুত্বপূৰ্ণ কথা, কিয়নো যিকোনো বাছনি পৰীক্ষাই হওক বা অন্য কোনো পৰীক্ষাই হওক, সাধাৰণতে গাইডবুক পঢ়ি পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি। কাৰণ গাইডবুকত থকা কোনো প্ৰশ্নই খুব বেছি 2 বা 3% প্ৰশ্নৰ বাহিৰে বাকী সকলোখিনি প্ৰশ্নই গাইডবুকৰ বাহিৰৰ পৰা আহে। গতিকে বন্ধুসকল, আপোনালোকে গাইডবুক পঢ়াতকৈ কিছুমান ইউটিউব চেনেল ফ'ল' কৰক আৰু আপোনালোকে কিছুমান ৰেফাৰেঞ্চ কিতাপ পঢ়ক। সেইবিলাকৰ পৰা আপোনালোকৰ যথেষ্ট সহায় হ'ব। মই SCERT DLED এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে কিদৰে প্ৰস্তুতি চলাম? হয় বন্ধুসকল, ইও এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যে SCERT DLED এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে কিদৰে প্ৰস্তুতি চলাব? বন্ধুসকল, 2019 বৰ্ষ আৰু 2020 বৰ্ষত DLED বাছনি পৰীক্ষাৰ বাবে যথেষ্ট প্ৰতিযোগিতাৰ সৃষ্টি হৈছে, কিয়নো পূৰ্বতে সেই DLED পাঠ্যক্ৰমটো অপেন এডুকেশ্যন বা ডিষ্টেঞ্চ এডুকেশ্যনত লোৱাৰ সুবিধা আছিল বাবে ৰেগুলাৰ মোডত DLED কৰা প্ৰাৰ্থীৰ সংখ্যা অত্যন্ত কম আছিল। কিন্তু যেতিয়াৰ পৰা ODL আৰু অন্য দূৰৱৰ্তী শিক্ষাবিলাকৰ পৰা DLED পাঠ্যক্ৰমটো উঠাই দিয়া হ'ল, তেতিয়াৰ পৰা আমাৰ ৰেগুলাৰ মোডত DLED অধ্যয়ন কৰিবলৈ আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পালে। গতিকে তেতিয়াৰ পৰাই আমাৰ DLED এণ্ট্ৰেন্স পৰীক্ষাত যথেষ্ট প্ৰতিযোগিতাৰ সৃষ্টি হৈছে। যোৱা বছৰ অৰ্থাৎ 2020 বৰ্ষত DLED নামভৰ্তিকৰণত DLED বাছনি পৰীক্ষাত গোলাঘাট জিলাত সৰ্বমুঠ 1550 জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰত মাত্ৰ কেৱল 150 জন প্ৰাৰ্থীকহে DLED পঢ়াৰ সুবিধা দিয়া হৈছিল। গতিকে আপোনালোকে ভালদৰে পঢ়ক আৰু এই বাছনি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰক। ইউটিউব চেনেল চাম হয়, কিন্তু কোনটো ইউটিউব চেনেল চাম? বন্ধুসকল, নিৰ্দিষ্ট কোনো ইউটিউব চেনেল বুলি মই নকওঁ। আপোনালোকে যিকোনো ধৰণৰ ইউটিউব চেনেল চাব পাৰে আপোনালোকৰ চিলেবাছৰ লগত সংগতি থকা। বিশেষকৈ আপোনালোকে এইটো কথাত গুৰুত্ব দিব যে কেৱল MCQ কুৱেশ্যন পঢ়ি বা শিকি আমি যিকোনো এটা পৰীক্ষা পাছ কৰিব নোৱাৰোঁ। আপোনালোকে যদি ধৰি লওক অসম বুৰঞ্জী, এতিয়া অসম বুৰঞ্জী আপোনালোকে কেৱল MCQ কুৱেশ্যন পঢ়ি
সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে, কাৰণ আপোনালোকে যিবিলাক MCQ কুৱেশ্যন পঢ়ে সেইবিলাক কুৱেশ্যনটো পৰীক্ষাত নাহিবও পাৰে। গতিকে আপোনালোকে যিমান পাৰে সেইবিলাক ইউটিউব চেনেল ফ'ল' কৰক, যিবিলাকত বিষয়বিলাক বিস্তৃতভাৱে বৰ্ণনা কৰে। ইয়াৰ পাছৰটো প্ৰশ্ন বা ইয়াৰ পাছৰটো টপিক মই ক'বলৈ লৈছোঁ যে DLEDৰ বাছনি পৰীক্ষাৰ বাবে মই কোনবিলাক কিতাপ পঢ়িছিলোঁ। মোৰ নিজা অভিজ্ঞতা। মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কিছুমান কথা ক'ম আপোনালোকক। কাৰণ এজন শিক্ষক হোৱাৰ সপোন সকলোৰে থাকে। এজন ভাল শিক্ষক দেশৰ ভৱিষ্যত প্ৰজন্মক গঢ়োতা। গতিকে শিক্ষক হোৱাৰ সপোন সকলোৰে থাকে বুলি মই ভাবোঁ। আৰু তাৰ বাবে আপোনালোকে DLED পাঠ্যক্ৰম কৰিবই লাগিব। আৰু DLEDৰ বাছনি পৰীক্ষাৰ বাবে বৰ্তমান প্ৰতিযোগিতা যথেষ্ট বৃদ্ধি পাইছে, সেয়েহে আপোনালোকে ভালদৰে পঢ়ক। এতিয়া আগবাঢ়িছোঁ মই কেইখন কিতাপ পঢ়িছিলোঁ তাৰ বিষয়ে ক'বলৈ। বন্ধুসকল, প্ৰথমতেই আপোনালোকৰ আগত মই দেখুৱাইছোঁ জেনেৰেল নলেজ লুচেণ্টৰ। এই লুচেণ্ট পাব্লিকেশ্যনৰ জেনেৰেল নলেজ কিতাপখন অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনালোকে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম আৰু বিভিন্ন ধৰণৰ বাছনি পৰীক্ষাৰ বাবে ইয়াত ইয়াত ভাৰতবৰ্ষৰ বুৰঞ্জী তথা ৰাজনীতি, অৰ্থনীতি, কাৰেণ্ট এফেয়াৰ্ছ আৰু জিঅ'গ্ৰাফী, যিকোনো ধৰণৰ বিষয় আপোনালোকে ইয়াত ভালদৰে পাব, বিস্তৃতভাৱে পাব আপোনালোকে। গতিকে সেয়েহে এই কিতাপখন ফ'ল' কৰক। এই কিতাপখন পঢ়ি মই যথেষ্ট উপকৃত হৈছিলোঁ। ইয়াৰ পাছত আপোনালোকলৈ আগবঢ়াই দিছোঁ অসম ইয়েৰবুক 2021 চন। মই 2019 চনৰখন পঢ়িছিলোঁ, কিন্তু মই এইখন আকৌ পুনৰ কিনিলোঁ 2021 চনত। এইখনকে দেখাইছোঁ আপোনালোকক। এই কিতাপখন আপোনালোকে কিনি ল'ব, কাৰণ ইয়াত অসমৰ বিষয়ে সকলো কথাই প্ৰায় 90% কথা এই কিতাপখনত অন্তৰ্ভুক্ত কৰা হৈছে। এই কিতাপখন পঢ়িলে আপোনালোকে DLEDৰ যি বাছনি পৰীক্ষা সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাটো খাটাং বুলি মই ভাবোঁ। ইয়াৰ পাছত দেখাইছোঁ মই এডুকেশ্যন, শিক্ষা বিষয়ৰ এখন কিতাপ, শিক্ষাৰ সমসাময়িক ধাৰা। এই কিতাপখন স্নাতক মহলাৰ। এই কিতাপখন আপোনালোকে যদি কাৰোবাৰ ওচৰত পায় তেনেহ'লে এই কিতাপখন সংগ্ৰহ কৰক, কিয়নো এই কিতাপখনৰ পৰা আপোনালোকে শিক্ষাৰ লগত জড়িত বিভিন্ন ধৰণৰ কথা পাব আৰু এই কিতাপখন পঢ়িলে আপোনালোক যথেষ্ট উপকৃত হ'ব এই DLED বাছনি পৰীক্ষাৰ বাবে। ইয়াৰ পাছত এখন কিতাপ আগবঢ়াই দিছোঁ। সেই কিতাপখন হৈছে পৰিৱেশ অধ্যয়ন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ স্নাতক মহলাত এইখন কিতাপ অধ্যয়ন কৰিব লাগে। আৰু এই কিতাপখন অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো এইখনত পৰিৱেশ অধ্যয়নৰ অতি সৰু কথাটোৰ পৰা বহু বিস্তাৰিতভাৱে বহু কথা ইয়াত আপোনালোকে পাব। গতিকে এই পৰিৱেশ অধ্যয়ন কিতাপখন সংগ্ৰহ কৰক, আৰু ইয়াত আপোনালোকে প্ৰায়খিনি কথাই পাব যিখিনি কথা আপোনালোকৰ DLEDৰ বাছনি পৰীক্ষাত আহিব বুলি মই ভাবোঁ। ইয়াৰ পাছত ইংৰাজী গ্ৰামাৰ। ইংৰাজী গ্ৰামাৰৰ বাবে এখন গ্ৰামাৰ কিতাপ, বহুত ভাল গ্ৰামাৰ কিতাপ, এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ এণ্ড কম্প'জিশ্যন। এই কিতাপখন আপোনালোকে গ্ৰামাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰে। এই কিতাপখন অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনালোকে এই কিতাপখন যদি আছে এই কিতাপখন পঢ়া আৰম্ভ কৰক আৰু গ্ৰামাৰৰ বিভিন্ন ৰুলছবিলাক শিকিবলৈ যত্ন কৰক, আৰু সেই ৰুলছবিলাকৰ পৰাই আপোনালোকৰ DLED বাছনি পৰীক্ষাত যথেষ্ট প্ৰশ্ন আহিব। ইয়াৰ পাছতে মই আগবঢ়াই দিছোঁ আপোনালোকৰ আগলৈ এখন সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখন। এই সমাজ বিজ্ঞান কিতাপখনত সমাজ বিজ্ঞানৰ বহুখিনি কথা আছে। ইয়াৰ পৰা আপোনালোকে জিঅ'গ্ৰাফী, হিষ্ট্ৰী আৰু জিকেৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আৰু তাৰ এনচাৰ পাব। আপোনালোকে এই কিতাপখন ফ'ল' কৰিব, আৰু এই কিতাপখনৰ পৰা যথেষ্ট প্ৰশ্ন DLEDত আহে। ইয়াৰ পাছত গণিত বিষয়। গণিত বিষয়ৰ বাবে কোনো নিৰ্দিষ্ট কিতাপ বুলি নহয়, আপোনালোকে পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱম, এই নৱমমান শ্ৰেণীলৈকে কিতাপখিনি সংগ্ৰহ কৰক, আৰু সেই কিতাপত থকা অংকখিনি কৰিবলৈ চেষ্টা কৰক। সেইখিনি অংকই আপোনালোকৰ DLED বাছনি পৰীক্ষাত আহিব। গতিকে আপোনালোকে সেই কিতাপখিনি ফ'ল' কৰিলে যথেষ্ট লাভৱান হ'ব। তো এইখিনি আছিলে আমাৰ ভিডিঅ'টোত। সদশেষত সকলোকে ধন্যবাদ জনাইছোঁ, আৰু সকলোকে শুভেচ্ছা যাচিছোঁ যিসকলে DLEDৰ বাছনি পৰীক্ষা দিম বুলি ভাবিছে। আৰু
এই সকলোখিনি কিতাপ পঢ়িলে তেওঁলোক যে উপকৃত হ'ব সেইটো মই 100% চিয়'ৰ। গতিকে আপোনালোক সকলোকে অল দ্য বেষ্ট। আৰু পৰৱৰ্তী ভিডিঅ'সমূহ আমাৰ চেনেলটোত চাবৰ বাবে আমাৰ চেনেলটোত বিভিন্ন বিষয়ৰ আলোচনা কৰি থকা হৈছে। গতিকে আপোনালোকে আমাৰ চেনেলটো চাবৰ বাবে আমাৰ চেনেলটো শ্বেয়াৰ কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।